মায়ে সোনকালে ৰাতিপুৱা শুই উঠি পূজা অৰ্চনা কৰিলে বিশ্বকৰ্মাক ঘৰৰ ভিতৰত। অকল বাহনকেইখন থাকি গ'ল। মোৰ শুই উঠা অলপ পলম হ'ল। এতিয়া তাকে ইয়াতে মই কৰি লওঁ পূজা মোৰ ভাগৰখিনি। তাকে এতিয়া 11:30 বাজিবলৈ হ'ল। জিমলৈও যাব আছে, তাতো পূজা অৰ্চনা কৰিব আছে। ইয়াত সেইকাৰণে কৰি লওঁ পটককেনে। পানী দি দিছা যে ওলাইছো নাই তাত চোৱা ফটো চোৱা। কেমেৰামেন ভাল নহয় দেই আমাৰ। ৰঙাটো দেখি নাপায়, মই দেখি পাইছো। এইটো স্বাস্তিকা চিম্বল বুলি কয়, কিন্তু ইয়াত নিয়মটো কৈ দিছো হা, ভালকে দেখি নাপায়। পিছত শুকাই গ'লে মানে ওলাব। এইটো পোহৰ পৰি থকাৰ কাৰণে গম পোৱা নাই, হয় নাই কেমেৰামেন? এইটো সৰু কেমেৰামেন, চোৱা এইবুলি চোৱা। দিয়া লগাই দিছো ফুট অলপ যাবা। চাওঁ তোমাৰ চুলিটো আঁতৰাই দিয়া। বঢ়িয়া যাবা। বাইক কেইটাতো অলপ লগাই দিওঁ, লগাব লাগে বুলি কয়। তাৰ পাপাৰ স্কুটিখনতে লগাব নাপাওঁ এতিয়া। বাবাৰ স্কুটিটো লৈয়ে গ'ল বাবাই। স্বাস্তিকা বুলি কয়। এইটো কি বুলি কয় চিম্বলটো? চপটিকা। চপটিকা চাওঁ। বিশ্বকৰ্মা পূজা হয় আজি, বিশ্বকৰ্মা ভগৱানৰ পূজা দেই। তোমাৰতো স্বাস্তিকা নাকো আৰু 3টা ফুট লগাই দিছো দেই। চাওঁ এইপিনে চাওঁ, নমো কৰা নিজৰ চাইকেলটোক। ঠিক আছে। লগাই দিওঁ। তোমাৰ চাইকেলত ডাঙৰটো লগোৱা, এইটো মোৰ বাইকত লগাই দিওঁ। এইটো মোৰ বাইকত লগাই দিওঁ। নুজুলিব, হৈ যাব। ভাইটি লগাই দিয়া, সেইটো তোমাৰে হয় দেই। তাৰপাছত মোৰটোত লগাই দিছো বাৰু, হ'ব নেকি? উৰি গ'লে নগ'লে হৈছে, এতিয়া বাইকটো চলামেই মই। তাৰ পাছত এইটো তোমাৰ পাপাৰ স্কুটি হয় দেই। এইটো পাপাই আহিলে লগাব দেই বাবাই। এইটো তোমাৰ ইয়াতে লগাই থৈ দিছো হা। নালাগে, গাড়ীতে থৈ দিছো। গাড়ীতে ইয়াতে ওপৰতে থৈ দিছো। ইয়াতে থৈ দিছো হা। বাবা আহিলে লগাই ল'ব ক'বা দেই, হ'ব? আপোন এই পাতিটো য'ত আছিলে তাত থৈ দিয়ে। হেল্ল' বন্ধুসকল, নতুন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। মই আয়াং। আজি বিশ্বকৰ্মা পূজা, সেই উপলক্ষে জিমলৈ আহিছোঁ। জিম আছে এইপিনে। মই ভিডিঅ'টো কৰিবৰ কাৰণে এইপিনে ছাইডৰ পিনে আহি গ'লোঁ। পূজা কৰি লওঁ ইয়াত। ঘৰত পূজা কৰা হৈ গ'ল থুলমূলকৈ, জিমতো পূজা কৰোঁ, যাতে যিহেতু বিশ্বকৰ্মা পূজা, গোটেইখন ইয়াত আইৰণ দি ভৰ্তি। চ' বলক জিমৰ ভিতৰত গৈ পূজা পাতল কৰোঁগৈ আৰু আপোনালোকৰ ভিতৰৰ
জিমৰ পৰিৱেশটো দেখাওঁগে কেনেকুৱা বিশ্বকৰ্মা পূজা উদযাপন কৰিছে আমাৰ জিমত ঠিক আছে বলক জিমৰ ভিতৰত লগ পাম এইটো মোৰ আজিৰ আউটফিট ধুতি কুৰ্তা আৰু গামোচা পিন্ধি আহিছোঁ বিশ্বকৰ্মাৰ উপলক্ষে বলক এতিয়া জিমলৈ যাওঁ জিম আছে এইপিনে পৰা আমি আহিব বেক চাইডৰ দি এন্ট্ৰেন্স কি কৰিম কোৱা এতিয়া কওঁ বুলি কোৱা এতিয়া আমাৰ হাতত ৰছীডাল ভগৱানৰ নামত প্লাছ আকৌ ফুট লগাই দিব লাগিব যে সেইটো কাৰণে এতিয়া আপোনাৰ আচ্ছা আহিছোঁ আৰু আচ্ছা আচ্ছা এইটো কিবা কৰক আচ্ছা আচ্ছা মেইন পূজাৰী দেই এইপিনে হেন্দুৰ দিব লাগিব এনেকৈ কৰি কিনে একদম চুইট Now you are husband and wife going to live with you. Yeah, no. Lo, itu no lo. Itu asli bos tu mogu tu. Itu mogu ya asli dekon. Itu mogu ya. কি আছে নাইকল কাটিলে কিহেৰে ফাটালে মাথাত যুঁজালে নে অঁ আচ্ছা খাটৰকে কিলাৰে নেকি এইবোৰ টেলেণ্ট অসমৰ বাহিৰ যাব নালাগে দেই অসমতে থাকিব লাগিব এইবোৰ টেলেণ্ট মানে অসমতে থাকিব লাগিব কাটি চাওক আৰু এবাৰ এফাল ওলাইছোঁ নাৰিকলটো কাটি উলিয়াই দিওঁ এনেকুৱা নিচিনা
ঠিক আছে গ্ৰুপত নিদিওঁ গ্ৰুপত লাজ লাগে দ্য এক্সিডেণ্টেল মিউজিচিয়ান বুলি আছে দ্য এক্সিডেণ্টেল মিউজিচিয়ান বুলি আছে মনিটাইজ নাই মই 676 ছাবস্ক্ৰাইব হৈছে 1000 হ'ব লাগিব ৱাটছ টাইম এইটো তোমাৰ 4000 আৱাৰ লাগিব মোৰ 1800 হৈছে আৰে এটা ভিডিঅ' কৰোঁ ন মানে ব্লগ যেনেকৈ কালেক্ট কৰোঁ ভিডিঅ'বোৰ সেইটো এডিট কৰিবলৈ মোৰ এসপ্তাহমান লাগি যায় আজি অকল 5 মিনিট এডিট কৰোঁ নেক্সট ডে 5 মিনিট ধৈৰ্যই নাই অঁ সিহঁতে ডেইলি ব্লগ কৰে লেপটপ আছে আৰু আপোনাৰ আৰু সিহঁতে প্ৰ' হৈ যায় ন ইমানেই এডিট কৰে একদম স্পীড কৰিব পাৰে আমি আকৌ ইমান এডিট নাজানো দুইটাই কিছুমানে 3 days মূৰে মূৰে দিয়ে কিছুমানে 1 week মূৰে মূৰে কিছুমানে ডেইলি দিয়ে ডেইলি ব্লগাৰখিনি বহুত ডেঞ্জাৰ থাকে মই আকৌ এইবোৰ দেখাব নোৱাৰোঁ ব্ৰাছ কৰিছোঁ বাথৰুম গৈছোঁ আগিছোঁ খাইছে দেই ঠিকছে দবাইছে লেটকে নাজানো মই ব্লগিং কৰি আছোঁ ঘৰত গৈ এডিট কৰিম আৰু এইটো সম্ৰাট এইটো দীপ আৰু এইটো ভাইটি মোৰ মাইনা এইটো আমাৰ জিমটো এয়া আছিলে থুলমূলকৈ জিমত উদযাপন কৰা বিশ্বকৰ্মা পূজা নতুন এটা ভিডিঅ'ত আকৌ লগ পাম বেলেগ ধৰণৰ ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকে কুশলে থাকক ভালে থাকক আৰু মষ্ট ইম্পৰ্টেণ্টলি আনক সহায় কৰক ঠিক আছে আকৌ লগ পাম দিয়ক Thank you.